Hello everyone, welcome to Miney's Corner. আজি আপোনালোকৰ বাবে এটা অতি সহজতে কৰিব পৰা মই চিলাই লৈ আহিছোঁ মেখেলা চাদৰত বনাব পৰা এইটো ঠাৰি চিলাই বুলি কয় আৰু ইংলিছত ষ্টেম ষ্টিচ তাৰমানে মোৰ নিচিনা এলেহুৱা বিলাকৰ কাৰণে এনেকুৱা চিলাই আপোনালোকে কৰিব পাৰে অতি সোনকালে হৈ উঠা এটা চিলাই আৰু যিসকলে নতুনকৈ চিলাই শিকিছে তেওঁলোকেও এই চিলাই দিয়ে মাত্ৰ এবিধ চিলাইৰে কাপোৰ এযোৰ তৈয়াৰ কৰিব পাৰে ইয়াত মন কৰিব বেজিটো তলৰ অংশ মানে একেবাৰে শেষৰ সূতাটো বাওঁ হাতে থাকিব লাগে বা সোঁ হাতেও থাকিব পাৰে মানে দিশটো হলদি কৰিব নালাগে এটা দিশতে এবাৰ সোঁ সাইডে এবাৰ বাওঁ সাইডে কৰিলে চিলাইটো বেয়া হয় এটা সাইডতে থাকিব লাগে মন কৰিছে নিশ্চয় আপোনালোকে এনেদৰে মই কৰি গৈ থাকিম আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে যদি প্লিজ লাইক কৰিব ভিডিঅ'টো নহয় মানে মেখেলা চাদৰ যদি আপোনালোকৰ পছন্দ হৈছে প্লিজ লাইক এটা কৰিব এয়া চাওক সম্পূৰ্ণ হোৱাৰ পাছত মই এনেকৈ দুখাৰি কৰিছোঁ মেখেলাখনত আৰু তলত এইটো মই পুৰণচিন চিলাইটো দিছোঁ হেৰিং বন ষ্টিচ বুলি কয় যিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি নিশ্চয় জনাব আৰু এখন চাদৰখন বাৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ